আপোনালোকে ভাবিছে চাগে মই চাকি ধূপ তামোল পাণ লৈ ক'ত যাব ওলাইছোঁ। মই যাব ওলাইছোঁ ভাগৱতৰ ঘৰলৈ, কাৰণ কাইলৈ বেটি প্ৰথমবাৰৰ বাবে স্কুল যাব। সেইটো কাৰণে ভাবিলোঁ যে মাৰ লগত চাকি এগছ ভাগৱতৰ ঘৰত দি আহোঁগৈ। সেইটো কাৰণে সন্ধিয়া হোৱাৰ লগে লগে বেটি আৰু মই আৰু মা আমি তিনিজনী যাব ওলালোঁ ভাগৱতৰ ঘৰলৈ। আৰু আমি আহি পালোঁহি এতিয়া। মায়ো এফালে চাকি ধূপ মায়ে লগাই দিছে। ভিতৰত অকণমান সোমাবলৈ যিহেতু অসুবিধা হয়, অকণমান সৰু হয়, সেইটো কাৰণে বেটি আৰু মই বাহিৰৰ পৰাই সেৱা কৰিম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে বাহিৰতে ৰৈ দিলোঁ। তাতে আমি আঁঠু ল'লোঁ। তো মায়ে এনেকৈয়ে জ্বলালে, এফালে বেটি আৰু মই এনেকৈয়ে বহি দিলোঁ বাহিৰত। হে গাইজ, গুড মৰ্ণিং। মই নাৰিকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ, আৰু আশা কৰিছোঁ আপোনালোক প্ৰত্যেকেই সুস্থ হৈ আছে। বৰ্তমান আমিও সুস্থ, আৰু আজি বেটিৰ স্কুলৰ ফাৰ্ষ্ট ডে হয়, আৰু বাহিৰৰ ফালে দেখিছেনে কিমান বৰষুণ দি আছে। তাই আজি ফাৰ্ষ্ট ডে হয়, তথাপিও যাবই লাগিব যিমান বৰষুণ দিলেও। সেইটো কাৰণে তাইকে মই ৰেডি কৰিম, আৰু বাহিৰত একদম দবা পিটা বৰষুণ আৰু গোটেই পানী হৈ গৈছে, ইমানেই দূৰলৈ বৰষুণ দি আছে। আজি মোৰ বিয়া, কইনা হৈ ওলাম মই। ইমান দিনে ভাবি থকা কথাবোৰ আজি সঁচা হ'ব। চকু পানী হৈ মোৰ হেঁপাহবোৰে হাঁহিব। সকলোৰে যে ইমান আয়োজন, সৌজনী ভণ্টি সাজি কাচি ৰীল বনাই ফুৰিছে। দেউতা আৰু দাদা মোৰ বিয়া বুলি যে গাত ততেই নাই, ৰাতিপুৱাৰ পৰাই ব্যস্ত। আজি যদি মা আমাৰ মাজত থাকিলহেঁতেন, সকলোবোৰ যে আৰু কিমান ধুনীয়া হ'লহেঁতেন। এই ঘৰখন, এই আপোন মানুহখিনি এৰি আজি মই যামগৈ উৰণি লৈ কইনা হৈ। আজি মই নসাজি নিজকে চাম, দুহাতে লিখি ললো তোমাৰ নাম। কোনেও নেদেখা কৈয়ে কাষলে যাম, মৰমে আদৰি লবা খং অভিমান। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জীয়াম। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জীয়াম। না 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 না। দুটিয়াৰ সপোন আজি বুকুৰ আপোন। তুমিহে পাহৰি যোৱা বাঢ়ে দেখোন, মৰম মৰম ফাগুন। কেঁচা কলি কৈয়ে কাষলে যাম, মৰমে আদৰি লবা খং অভিমান। লাজে লাজে তোমালে চাম,
जिया हाँ लाजे लाजे तू